Hello everyone, মই এতিয়া বজাৰত যাব ওলাইছো। ইয়াত মেক্সিকোত বজাৰ কেনেকুৱা হয় মই আপোনালোকক সকলোৱে দেখাম। বিভিন্ন দিন ডেট বেলেগ বেলেগ বজাৰ লাগে। আপোনাৰ টিউজডে, স্যাটাৰডে, সানডে। মই আজি সানডে যেহেতু মই আজি সানডে বজাৰটো কেনেকুৱা আপোনালোকক দেখাই আছো। চাই থাকক মোৰ লগত। মই বজাৰ আহি পালোই। ওচৰতে 5 মিনিটৰ 7 মিনিটৰ ৱাক আৰু মেক্সিকো গাড়ীবিলাক দেখিবলৈ বহুত পুৰণা। ইয়াত বহুত পুৰণা গাড়ীলৈকে ইউজ কৰে। যেনেকুৱা আমাৰ তাৰ গাড়ী লাইফ টাইম টু 15 বছৰ বুলি কয় আৰু গভৰ্ণমেণ্ট এজ পাৰ গভৰ্ণমেণ্ট ৰুল। বাট মই ইয়াত যি দেখিছোঁ ইয়াতে বহুত পুৰণা 20-25 বছৰ পুৰণা গাড়ী ইউজ কৰি থাকে। পুৰা ক্লিন সব ফালে, যোনফালে চাব আপোনালোকে। ইয়াত সকলৰ এটা ভাল কথাটো কি মানে তেওঁলোকে বজাৰ দিয়ে, ৰাতিপুৱা বজাৰ পাতে, তাৰপিছত তেওঁলোকে যেতিয়া বজাৰটো শেষ হয় তেওঁলোকৰ যিটো জেগা থাকে সেইবিলাক জেগা ফুল্লি ক্লিন কৰি যায়। কিবা যদি লেতেৰা হৈছে সেইকাৰণে ইয়াত যিটো বজাৰ এৰিয়া সেই এৰিয়াটো ইমান লেতেৰা নহয়। আমাৰ চাইডত হ'লে কিমান লেতেৰা কৰোঁ ভাবকচোন। তাৰ ওচৰত খোজকাঢ়িব নোৱাৰি নেক্সট ডে। ইয়াত যদি আপুনি কালি আহে ফুল্লি ক্লিন, তেওঁলোকে ৰাতি 7-8লৈকে বস্তুটো ক্লিন কৰি যায় এৰিয়াটো। এইবিলাক চব পূৰা ক্লিন, ধৰিব নোৱাৰি কিমান ক্লিন আছে জেগাটো। যিকোনো দোকান পোহৰৰ টাইমিং ইয়াত 11টা বজাত হয়। এতিয়ালৈকে কেইটামান জেগা খালী পৰি আছে, ছেট আপ কৰি আছে। পুৰা খোৱা এৰিয়া, পুৰা খোৱা এৰিয়া। ইয়াত খানাটো মেইন আৰু যিকোনো বজাৰত আপোনাৰ মঙলবাৰে হওক দেওবাৰে হওক যিকোনো বজাৰত খানাটো মেইন আৰু খানা ছেকশ্যন এটা থাকে কমন। আজি যদিও প্ৰিফাৰেবলি কাপোৰৰ বজাৰ হয় আজি, কিন্তু খানাটো মেইন আৰু মোৰ দেন হাফ ছেকশ্যনে খানা থাকে ইয়াত। আৰু মানুহবিলাকে ইয়াতে ৰাতিপুৱাতে আহি বাহিৰত খায়। এই খানাটো মেইন হয়, খানাটো ইয়াত বহুত ভাল আৰু বহুত অথেণ্টিক, মানে ঘৰৰ খোৱা লেখীয়া আৰু। ইয়াত এনেও বাহিৰৰ মানুহে ঘৰত খানাটো বহুত কম বনায়। এইটো কমপ্লিট বজাৰৰ এৰিয়া। বজাৰটো অলপ ডাঙৰকৈ লাগে আৰু। মই কোনো পাৰ্টিকুলাৰ জেগাত সোমোৱা নাই আৰু বিশেষকৈ স্পেচিয়েলি একো মই কিনিবলগীয়া নাই। সেইকাৰণে মই কোনো এটা দোকান গৈ স্পেচিয়েলি মই দেখুওৱা নাই। খালি মই আপোনালোকক জাষ্ট মাৰ্কেটটো কেনেকুৱা হয় সেইটো দেখাইছোঁ আৰু। আজি বিশেষকৈ কাপোৰ বজাৰ দেখিছোঁ দেওবাৰে। যদিও বজাৰ, কিন্তু মই এটা কথা ইয়াত লক্ষ্য কৰিলোঁ কি ইয়াত বজাৰ বুলি দামটো ইমান কম মই নাপালোঁ। বস্তুবিলাকৰ দাম ব্ৰেণ্ডেড, অলমষ্ট ব্ৰেণ্ডেডৰ সমানে লগাই থয়। মেবি বস্তুবিলাক ভালে থাকে চাগে কম্পেৰেটিভলি। মই বজাৰৰ পৰা ঘূৰিলোঁ। মোৰ আজি দেওবাৰে বজাৰত দেখি একো কিনিব নাছিলে, মই এনে দেখাম বুলি ওলাইছিলোঁ আৰু। বজাৰৰ পৰা আহি পালোঁ। মেইনলি যিটো আমাৰ ইয়াত টিউজডে মাৰ্কেট থাকে, সেই টিউজডে মাৰ্কেটৰ পৰা আমি প্ৰায় ভেজিটেবলছবিলাক উঠাই লওঁ আৰু সপ্তাহৰ কাৰণে। আকৌ নেক্সট সপ্তাহত আকৌ আমি যাওঁ। তেনেকুৱাকৈ আমাৰ ভেজিটেবলছ মাৰ্কেটটো টিউজডে মাৰ্কেটৰ পৰা কৰোঁ। দেওবাৰে বজাৰ ইমান বিশেষকৈ যোৱা নহয়। আজি মই দেখাবৰ কাৰণে ওলাই গৈছিলোঁ আৰু দেখাবৰ কাৰণে ওলাই গৈছিলোঁ। মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে বহুত ধন্যবাদ থাকিল। লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ, বাই।